তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু সকলোকে স্বাগতম জনাইছোঁ আমাৰ আৰু এটা অন্য নতুন ভিডিঅ'ৰ মাজলৈ। আজি হৈছে শিৱৰাত্ৰি, গতিকে আমি সেই মন্দিৰত যাবলৈ এতিয়া গা চা ধুই একদম ৰেডি হৈ গ'লোঁ আৰু লগৰ এটা আহিব, তাক ফোন কৰিছিলোঁ, সি আহিম বুলি কৈছে। তো ভিডিঅ'টো আগবঢ়াৰ আগতে সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলো যাতে ভালে থাকে, কুশলে থাকে আৰু তলত কমেণ্ট কৰি লিখিব যে হৰ হৰ মহাদেৱ। তো যদি সঁচা শিৱভক্ত হয় তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আৰু যদি কোনোবা নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল ন'টিফিকেশ্যনটো অলপ প্ৰেছ কৰি দিব। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এটা কথা, আৰু ৰাতিলৈ একদম পূৰা ধামাকা ভিডিঅ' এটা আহিব আৰু ৰাতিলৈ বহুত বিশেষ আয়োজন এটা আছে, তো তাত যাব লাগিব। তো চাই থাকিব ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মোৰ পৰম সৌভাগ্য স্বয়ং লক্ষী নাৰায়ণ একেলগে পালো দৰ্শন। সেই তেজগত পতি আৰু সেই কৰোণাময়ী জগত জননী আপোনালোক দুয়োৰে চৰণত এই নাৰদৰ সহস্ৰ প্ৰণাম। নারায়ণ নারায়ণ প্রভু উদ্দেশ্য পরম দর্শন
বারম্বার দেবতার অপকার
মুক্তভাবে বিচরণ ভবনের অতি শীঘ্রে এই পরিত্যক্ত মালা হাতে দিয়ে দর্শন করা পিতামহর বাক্য মানে করিয়া হিসেব বিষ্ণু তথাপিও বিষ্ণু আদি প্রমাণ করিয়া বিষ্ণু দর্শন এই জীবন হে প্রভু
আকৌ এতিয়া মুঠিবহে এতিয়া যদি নহ'ব দেৱতা আৰু দানৱক ইয়াৰ উপায় পোৱা পিতা কি হেৰি লগাইছিলে এইটো জানো মাইক্ৰফোনটো কি লগাই থৈছে দান বাইলে সবান ৰস খাব চাবি আকৌ Hey!